নমস্কাৰ আমাৰ হেলথি অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিম অপৰাজিতা ফুলৰ কিছু উপকাৰিতা গুণৰ বিষয়ে। অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে আছে। অপৰাজিতা ফুল দেখিবলৈ বৰ শুৱনি। ই লতাজাতীয় ফুল। অপৰাজিতা ফুল দুইবিধ আছে, এবিধ বগা আৰু আনবিধ নীলা বৰণীয়া। দুইবিধ ফুলেই দেৱতাৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল উৎস নীলা, শ্বেত আৰু গোলাকাৰ। ইয়াৰ শিপাৰ ৰসৰ সোৱাদ কেঁহা, জ্বলা আৰু তিতা। অপৰাজিতাৰ মূল আৰু পাত ভাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱ সুচল হয়। স্নিগ্ধ, জ্বৰ, হুপিং কাহ, পুৰণি কাহ, হোঁঠ আৰু যকৃত প্লীহা বৃদ্ধিৰ ৰোগনাশক। এই লতাৰ গুটিৰো বিশেষ গুণ নথকা নহয়। ইয়াক ব্যৱহাৰ কৰিলে ৩ ৰতি পৰিমাণ। উভয়বিধ অপৰাজিতাৰ ৰস কেঁহা, জ্বলা আৰু তিতা। পৰিপাকত জ্বলা হয়। ই হৃদবৃক্ষ, মেদজনক, ওঠৰ হিতকাৰক, স্বৰধৰক, চকুৰ ৰোগনাশক আৰু দৃষ্টিশক্তিবৰ্ধক। ৰক্তদোষ, কুষ্ঠ, বিষদোষ, হোঁঠ, ব্ৰণ, ত্ৰিদোষনাশক আৰু আমদোষনাশক। স্মৃতি আৰু বুদ্ধিকাৰক। জ্বৰ, দাহ, ৰক্তাতিসাৰ, বমি, উন্মাদ, মদদোষ, ভ্ৰম, শ্বাস, কাহ আৰু আমলাপিত্ত ৰোগৰ উপশমৰ কাৰক। হীৰা ৰোগ, অৰ্ধকপালৰ বিষ, সূৰ্যকপালী বিষ, মূৰৰ বিষত অপৰাজিতা বৰ উপকাৰী। নীলা অপৰাজিতাৰ মূল গুৰি কৰি নস্য ল'ব লাগে। সৰ্পদৰ্শনত বিষত নীলা অপৰাজিতাৰ মূল বটি দৰ্শন স্থানত প্ৰলেপ দিলে আৰু আভ্যন্তৰিক প্ৰয়োগ কৰিব পাৰিলে বৰ উপকাৰ হয়। উন্মাদ, ভূতমুমাদ ৰোগত অপৰাজিতাৰ মূল ৰস ১ তোলা আৰু চাউল ধোৱা পানী ১ তোলা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। বগা অপৰাজিতাৰ মূল আধা তোলা, গৰুৰ ঘিউ তোলা নিয়মিতভাৱে ব্যৱহাৰ কৰিলে গলগণ্ড ৰোগ আৰোগ্য হয়। পৰিণাম ঘোল নামৰ বেমাৰত নীলা অপৰাজিতা মূল আধা তোলা, চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন কৰিলে ৰোগ উপশম ঘটে। অপৰাজিতাৰ মূলৰ ছালৰ ৰস হুল ৰোগত উপকাৰী। ১ তোলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়। আৰু আজি আপোনালোকে গম পালে যে অপৰাজিতাৰ ফুলৰ কিমান গুণ আছে আৰু ই কিমান ঔষধযুক্ত ফুল। আৰু আপোনালোকে যদি কাৰোবাৰ ঘৰত অপৰাজিতা ফুল নাই, তেনেহ'লে আপোনালোকৰ ঘৰত আনি লগাওক আৰু অপৰাজিতাৰ ফুল ব্যৱহাৰ কৰি সকলো ধৰণৰ বেমাৰৰ পৰা আপোনালোকে উপকাৰ পাব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে অনাগত দিনত এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। ধন্যবাদ।